কেনেকৈ বজাৰ কেনেকৈ চলিছে? ভাল, বজাৰ বেয়া নহয়। ৰাতিপুৱালৈকে অলপ ভালে চলি আছে বৰ্তমানলৈকে, আৰু অলপ পিছত আৰু ভিৰ হ'ব। কি কি মাছ আনিছে? ইয়াত আছে আপোনাৰ চিতল আছে, আৰি আছে, গ্ৰাছ কাপ আছে, ভকুৱা আছে, ৰৌ আছে। দাম কেনেকৈ? কাটলা 400-500 বিক্ৰী কৰি আছোঁ, ৰৌ 300-400 বিক্ৰী কৰি আছোঁ, চিতল 700-800-1000 এনেকৈ বিক্ৰী কৰি আছোঁ। এছপিটো আমি এতিয়া পোৱা নাই আজি, এই বছৰত আমি পোৱা নাই। প্ৰত্যেক বছৰে আমি পাওঁ, কিন্তু এই বছৰত এটা ঘটনাৰ কাৰণত আমি 4-5 দিন বজাৰত অহা নাই। এছপিটো আমি পোৱা নাই। যদিও পোৱা নাই, এছপিৰ মাধ্যম দিয়ে আমি বিক্ৰী কৰি আছোঁ। চৰকাৰৰ আইন হিচাপত আমি বিক্ৰী কৰি আছোঁ। যিটো প্ৰত্যেক বছৰত আমাক যিটো গাইডলাইন বান্ধি দিয়ে, সেই গাইডলাইনৰ মাজতেই আমি বিক্ৰী কৰি আছোঁ। কি দামটো ক'ব? আপুনি এইটো গ্ৰাছ কাপ আছে 10 কেজি ওজন, এইটো গোটা আমি 600-650কৈ বিক্ৰী কৰি আছোঁ। ভকুৱাবিলাক 3 কেজি 3.5 কেজি, এইটো 400-450-500 বিক্ৰী কৰি আছোঁ। ৰৌ 2 কেজি 2.5 কেজি ৰৌ আছে, 400-400কৈ আমি বিক্ৰী কৰি আছোঁ। চিতল ডাঙৰ আছে 4 কেজি 5 কেজি ওজনৰ চিতল। আৰি কিমান? আৰিটো দাদা, আৰিটো মোটামুটি এইবিলাক সৰুবিলাক আমি 900-800কৈ বিক্ৰী কৰি আছোঁ। এইটো কিলো আৰু এইটো আমি 1500কৈ দিছোঁ গোটা আৰি। ডাঙৰ আছিল 10 কেজি 400 গ্ৰাম আছিল, এইটো আমি 1500কৈ দিছোঁ। আৰু এইবিলাক সৰু আছে, সৰুবিলাক দাম কম আছে, 800-900কৈ বিক্ৰী কৰি আছোঁ। ঠিক আছে।